Good morning, guys. আমি এতিয়া আছো ক'ত আছো? হিৰুমনিও Hello guys, আমি এতিয়া আহি পালোহি আউনিআটি সত্ৰ। আমি কমলাবাৰী সত্ৰৰ পৰা অলপ আগত পাইছোহি। এতিয়া টাইম হৈছে 10:11 মান বাজিছে। আমি এতিয়া গোটেইকেইটা আজি একদম পুৰা পিন্ধি আহিছোঁ, ৰেডি হৈ আহিছোঁ। আগৰ পৰা ৰেডি হৈছে কাৰণ এনেকৈ পিন্ধি থাকিলে যেতিয়া এযোৰ অসমীয়া সাজ পিন্ধি থকা যায় তেতিয়া ইয়াত মানে কোনো ঠাইতে মানে কোনো বাধা নহয়। আমি য'তে মন যায় ত'তে থাকিব পাৰে, ত'তে সোমাব পাৰে ধুনীয়াকৈ। আৰু নিজে ভাল লাগে দিয়াচোন এনেকুৱা এটা জেগাত আহিলে যেতিয়া এনেধৰণৰ কাপোৰ পিন্ধি থকা যায়, নিজৰ মনটো অলপ পবিত্ৰ যেন লাগে। কাৰণ আমাৰ ঘৰতো তেনেকৈ পিন্ধাটো নাযায় আৰু ইয়াত আহি ভাল লাগিছে মানে নিজকে। আৰু ইয়াত হেৰি আৰু ইয়াত মিউজিয়াম এটা আছে, ইয়াত বহুত ধৰণৰ বস্তু পোৱা যায়। চাওঁ এতিয়া আজি কালিৰ পৰা চামগুৰিত ভালকৈ দেখা পালোঁ, কালি ব্লগটো দেখা পালে ছেকেণ্ড দিন। আজি ইয়াত আৰু যদি এনেকৈ ভালকৈ দেখুৱাব পাৰোঁ আৰু আমি নিজে চাব পাৰোঁ ভাল লাগিব। আপোনাক চাওঁ কিমানমান দেখুৱাব পাৰোঁ বাৰু, ভিডিঅ'টো চাই থাকিব। আমি এতিয়া সত্ৰভাগ পালোহি আহি সন্মুখত চাওঁ এইভাগ সত্ৰ আৰু এইফালে সত্ৰৰ সম্পূৰ্ণ অপজিটত আছে মিউজিয়াম ভাগ আছে। ইয়াতে ভিতৰত কি আছে বাৰু চাম। মিউজিয়াম আমি সোধামতে মিউজিয়ামটো দিনটো খোলাই থাকে, কোনো প্ৰব্লেম নাই। আমি পিছত হ'লেও চাব পাৰিম বুলি ক'লে। এতিয়া তাৰ আগতে আমি সত্ৰৰ আশে পাশে কি আছে আৰু মেইন সত্ৰখনতো আমি সোমাই পেলাই আমি সেইখিনি বস্তু লাষ্ট মমেণ্টত লগ পাইছোঁ আৰু ভৰ্তি হৈ যে সেৱাকণ যে ল'ব পালোঁ সেই সময়ত। হয় কেনেকুৱা ফেলিছে, লগ পাই কেনেকুৱা লাগিলে সিহঁতক? আৰু ভাল লগা কাৰণটো হ'ল আমি ফাইনেলি সত্ৰাধিকাৰজনক লগ পালোঁ। লগ পাই তেখেতৰ ভৰিত ধৰি আশীৰ্বাদ ল'ব পাৰিলোঁ। সেইকাৰণে মানে বহুত ভাল লাগিলে মনটো। আমি এতিয়া আহিছোঁ সত্ৰৰ বাহিৰত দেখা আছোঁ, যাওঁ এতিয়া ভিতৰত সোমাই সেয়া কৰি লওঁ, পিছত চাই দেখুৱাই আছোঁ। হিৰুমনিও ৰূপৰ সিংহাসন নেকি সম্পূৰ্ণ? আহোমৰ জয়ধ্বজ সিংহই দান দিছিলে। সোণৰ মানে মূৰ্তি আছে ন ইয়াতে? সোণৰ ন? জগন্নাথপুৰীৰ পৰা আহিছে। হয় হয়। মিউজিয়ামত আছে ন তেখেতে দিয়া বস্তু? মিউজিয়ামত সোমোৱা নাই, সোমামগৈ। হয় হয়। আৰু ইয়াত সেয়া পিতলৰ দৰ্জা ইয়াত হৰনাথ বৰুৱাই দিয়া বুলি কৈছে, জনা পাইছে তেখেতে। আহোমৰ দিনৰে হয়, লিখা আছে নেকি? লিখা আছে ধুনীয়াকৈ, হৰনাথ শৰ্মা গোবিন্দ পদাভিষেক তেখেতলোকে দান কৰিছিলে। সম্পূৰ্ণ পিতলৰ দৰ্জা।
সত্ৰ চাই আহিলোঁ এতিয়া আমি সংগ্ৰহালয়ত সোমাব সংগ্ৰহালয় 9 বজাৰ 12 বজালৈ খোলা থাকে আমি মিউজিয়ামৰ পৰা ওলালোঁ অলপ আগত ওলালোঁ কিন্তু তাত কেমেৰা ইউজ কৰিব ষ্ট্ৰিক্টলি মানা হৈ আছে আৰু তাত ভিতৰে চবতে লেখা আছে কেমেৰা ই ফটো ইউজ নকৰিব ফটো নুঠাব তেনে লেখা আছে কাৰণ এইবোৰ ফটো যদি বাহিৰত গুচি যায় তেনেহ'লে মানুহটো ইয়াত চাব নাহিবই দিয়কচোন আৰু এইবোৰ ৰাখোঁতে কিমান কষ্ট হয় ক'ৰ পৰা এইবোৰ সংগ্ৰহ কৰি আনিছে তেওঁলোকতো বহুত কষ্ট হয় সেইকাৰণে আপোনালোক আহক ইয়ালৈ বেছি নহয় টিকেট 10 টকা টিকেট সোমাই পেলাই বস্তুখিনি চাই যাব ইয়াত বহুত ধুনীয়া বস্তু আছে বহুত পুৰণা বস্তু বহুত তেনেধৰণৰ বস্তু দেখি মানে আচৰিত মানিব মন নাযাব মানে এনেকুৱা ধৰণৰ বস্তু মানে দেখা পাইছোঁ তাত সঁচাকৈ বহুত আচলতে এখন কিতাপ আনিলোঁ তাৰপৰা এখন তাত গ্ৰন্থমেলা আছে তাৰ ভিতৰতে তাতে এখন কিতাপ পাইছোঁ আৰু ইয়াতে মাজুলীৰ বিষয়ে গোটেইখিনি আভাস আছে কিতাপখনৰ নাম হ'ল মাজুলীৰ ৰূপৰেখা আৰু ইয়াতে আছে চব মাজুলী আউনীআটী সত্ৰ পুৰাতনীয়া সম্পদ ইয়াতে তাত যিখিনি বস্তু আছে গোটেইখিনি বস্তু ইয়াতে দেখা পোৱা গৈছে চাব আৰু তাত নহয় কি বস্তু হাতী দাঁত দেখিছোঁ ইমান ডাঙৰ হাতী দাঁত মই হাতীৰ ইমানে ডাঙৰ দাঁত হৈ মানে বিশ্বাস কৰিব পৰা নাছিলে হাতী যে ইমান ডাঙৰ দাঁত হ'ব পাৰে আৰু হাতী দাঁতৰ খৰম আৰু এযোৰ কাঠৰ খৰম দেখিছোঁ আমি কিমান আমি 7 নম্বৰ 8 নম্বৰ চেণ্ডেল পিন্ধো আৰু এটা চেণ্ডেল কমচে কম 15 নম্বৰ মান চেণ্ডেল হ'ব 15 নম্বৰ মান চেণ্ডেল হ'ব বা আগতে ইমান ডাঙৰ মানুহ আছিলে ভাবিলে আচৰিত লাগে এই শুনিছিলোহে যেন বহুত ডাঙৰ যে শংকৰদেৱো বহুত ডাঙৰ আছিলে হয় সেই ডাঙৰ বৰডাল দাঙে কেনেকৈ বজায় কেনেকৈ বা মানে বিশ্বাসযোগ্য নহয় ইয়াত গোটেইখিনি মানে এই যুদ্ধৰ কাৰণে যিখিনি ব্যৱহাৰ কৰিছে গোটেইবোৰ আছে হেংডেং আছে মাজৰ দুখন দেখিছেনে এখন গদাধৰ সিংহ আৰু এই লাচিত বৰফুকনে ব্যৱহাৰ কৰিছে দেখিলে আচৰিত লাগিব তাত সঁচাকৈ এই দুখন বস্তু আছে আৰু মানে হেংডাঙৰ ইমানেই ওখ 7 ফুটমান ডাঙৰ হেংডাং হ'ব এইখন লৈ পেলাই মোগলৰ সৈতে এইখনৰ সৈতে যুদ্ধ কৰিছিলে আৰু মোগলক খেদি পাৰিছিলে মোগলে ভয় খাবই না ইমান ডাঙৰ যদি হেংডাং লৈ আহিব মোগলে ভয় নাখায় কি হ'ব বাৰু হাতী দাঁতৰ লাখুটি আছে আগতে মানুহবোৰে হাতী দাঁতৰ লাখুটি ইউজ কৰে হাতী চকী টেবুল এইখন হাতী দাঁতৰ মহ শিঙেৰে বনোৱা ইমান ডাঙৰ বহিব পাৰে মানুহ এইটো আনবিলিভেবল সঁচাকৈ আগতে মিউজিয়াম এইটো আছিলে তুলসী বুলি ক'লে সৰু আমি পূজাত ব্যৱহাৰ কৰোঁ যে পাত সেই সৰু গছ তুলসী গছ তেনেকৈ দেখোঁ এই কিমান ডাঙৰ তুলসী গছ তুলসী কাপ বুলি কৈ আছোঁ সপোনত দেখুৱাৰ কাৰণে ভকতদেৱ গোস্বামীয়ে সেই ভকতসকলক লৈ পাহাৰত তুলসী খুঁটা এটা আনিছিলে ইয়ালৈ সেই খুঁটাটোৱে লাই খুঁটাৰূপে আউনীআটী সত্ৰভাগত স্থাপন কৰিছিলে তাৰপিছত পকীকৰণ হোৱাত এই মানে ৰাইজৰ দৰ্শনাৰ্থে ইয়াতে খুঁটাভাগ ৰখা হ'ল ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছে চবফালে গিলাচ আছে গিলাচেদি বন্ধ কৰি ৰাখিছে এতিয়া আমি যাম ইয়াৰ পৰা গড়মূৰ সত্ৰ ইয়াৰ পৰা লগভগ 10-12 কিলোমিটাৰমান দূৰ হ'ব ঠিক আছে এতিয়া গড়মূৰ সত্ৰত তাত কি দেখোঁ তাৰপৰা দেখুৱাম বাৰু আমি এতিয়া শ্ৰী আউনীআটী সত্ৰৰ পৰা আহিলোঁ এতিয়া শ্ৰী গড়মূৰ সত্ৰ পাইছোঁহি তাৰ পৰা 10-12 কিলোমিটাৰমান আহি এইখিনি পায় ইয়াত শান্ত পৰিৱেশ মানে আউনীআটীত বহুত মানুহ দেখিছিলোঁ ইয়াত অলপ কম আছে বাৰু এখন গাড়ী দেখিছোঁ আমি অহাৰ পিছতে আহি পাইছেহি সত্ৰৰ পৰিৱেশটো বহুত ঠাণ্ডা পৰিৱেশ কিন্তু ক'ব লাগিব গছে ভৰি আছে গছ মানে ভৰি আছে বৈষ্ণৱ এক
মণিকোট বন্ধ হৈ আছে কি কাৰণে বন্ধ আছে নাজানো কাৰণ সত্ৰ প্ৰাংগণততো কোনো মানুহকে মই দেখা নাই এতিয়ালৈকে কোনো বৈষ্ণৱক কাকোৱে দেখা নাই কিজানি সত্ৰ লোকসকল ক'ৰবাত গৈছে কিজানি পৰাই ক'ৰবাত গৈছে সেইকাৰণে যোন আহিছে সকলোৱে ইয়াতে চাকি বন্তি জ্বলাইছে জ্বলাই সেৱা কৰি গুচি গৈছে সত্ৰভাগ বন্ধ হৈ আছে বৰ্তমান আৰু কাষতে এইটো সংগ্ৰহালয় আছে এনে প্ৰত্যেক সত্ৰতে এনেকৈ সংগ্ৰহালয় দেখা পাইছোঁ এটা সংগ্ৰহালয় আছে তাতে প্ৰাচীন বস্তুবোৰ সংগ্ৰহ কৰি ৰাখে ইয়াতো আছিলে কিন্তু এতিয়া সত্ৰতে মানুহ নাই এইটো সংগ্ৰহালয় বন্ধ হৈ আছে হাই গাইজ আপুনি যদি মাজুলী আহিছে আৰু মাজুলী আহি যদি আপুনি ডেকা চাঙত নাহে তেনেহ'লে একো ভাল নালাগিব আৰু আমি গড়মূৰ সত্ৰৰ পৰা এতিয়া ইয়ালৈ আহিলোঁ প্ৰায় ৩-৪ কিলোমিটাৰ বাট আহি ডেকা চাং পালোঁহি ইয়াত তাত সোমাম আৰু ফ্ৰণ্টত নদীখন এটা ধুনীয়া নাজাৰা আহে চাওক ধুনীয়া আৰু সিপাৰে সেই ৰাৱণৰ মূৰ্তি আছে দেখোন কিয় আছে নাজানো বাৰু ট্ৰেক্টৰখনো সোমাই আছে পানীৰ মাজত তাৰপিছত এইখনেই হ'ল ফেমাছ ডেকাচাং বহুতৰ মুখত শুনি থাকোঁ ভিডিঅ'ত দেখি থাকোঁ আজি আহি নিজে পালোহি আহি যাওঁ ভিতৰত বস্তুবোৰ চাওঁ এইখনেই হ'ল ফেমাছ ডেকাচাং ঘৰবোৰত ছবি আঁকা আছে আৰু এইবিলাক কাম চলি আছে এনিখন চলি আছে আৰু সেইফালে কিবা লগাই আছে কিবা লিখিব চাগে নাম আৰু এইবিলাক কাম চলি আছে আৰু তাৰপিছত এইবিলাক ঘৰ বনালে দেখি আৰু ধুনীয়া লাগিব চাগে ভাল লাগিব কাৰণে বনাইছে আৰু এইজোপা হ'ল বাঁহ গছ ঘৰকেইটা দেখি ভাল লাগিছে ঘৰবোৰ এটা ইউনিক ষ্টাইলত বনোৱা হৈছে ঘৰবোৰ আৰু বাইদেউহঁতে ৰং কৰি আছে তো গাইজ ফাইনেলি আজি দিনটো শেষ হোৱা দিনটো ঘূৰিলোঁ বহুত প্ৰথমতে গ'লোঁ আমি আউনীআটী সত্ৰৰ পৰা গ'লোঁ গড়মূৰ আৰু গড়মূৰ সত্ৰৰ পৰা ডেকাচাং গ'লোঁ ডেকাচাং ৰিজৰ্ট সেইখন মানে মাজুলী বিখ্যাত বুলি কয় সকলো আহিলে সকলো যায় কিন্তু আউনীআটী সত্ৰ গৈ ভাল লাগিলে তাত বহুত বস্তু দেখিলোঁ একদম বহুত মানে বহুত চহকী আৰু কিমান কেনেকৈ ক'ম আৰু মানে চাবলগীয়া বস্তু বহুত আছে গড়মূৰ গ'লোঁ কিন্তু গড়মূৰ সত্ৰত বহুত বেষ্টফুলি ঠাই ধুনীয়া ঠাই পুৰা মানে ঠাণ্ডা একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত কিন্তু তাত মানে কাকো লগ নাপালোঁ একদম মানে সত্ৰভাগো বন্ধ আছিলে বাহিৰৰ পৰাই সেৱা কৰি গুচি আহিলোঁ তাৰপিছত ডেকাচাং ৰিজৰ্ট গ'লোঁ তাতো মানে নতুনকৈ বনাই আছে কাৰণে ভিতৰত সোমাব দিয়া নাই মানে তাৰপিছতে আমি কৈমাটি সোমালোঁ সোমাই ফটো চটো উঠি গুচি আহিলোঁ তাত খোৱা বোৱা ব্যৱস্থা একো নাই মানে কমপ্লিট বন্ধ বুলিয়ে ক'ব পাৰি বাহিৰতে এনে বহুত মানুহ গৈছে তালৈ গৈছিলে সকলোৱে বাহিৰতে ফটো চটো উঠিছে আমিও উঠিছোঁ উঠি তাৰপিছত গুচি আহিলোঁ আহি ৰাস্তাতে কিবা খালোঁ খাই কিন্তু ভোকো লাগি গৈছিলে বহুত আহি ৰুম পালোঁহি অলপ আগতে এতিয়া ৰুমতে আছোঁ বহি একদম বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ আৰু কাইলৈ ৰাতিপুৱাই যামগৈ আমি যোৱাৰ আগতে আমি এতিয়া কমলাবাৰী সত্ৰত আছোঁ য'ত আছোঁ তাতে আমি এতিয়ালৈকে চোৱা নাই মানে কাইলৈ যোৱাৰ আগতে তাত সোমাই এপাক সেৱা কৰি ইয়াৰ পৰা ঘৰৰ ফালে ৰাওনা কৰিম আৰু যদি সময় পাওঁ ৰাস্তাত ঢেকীয়াখোৱা নামঘৰত এবাৰ সোমাই যাম বুলি ভাবিছোঁ যদি ভালে ৰাখে তেখেতে তেনেহ'লে নিশ্চয় এবাৰ তাত দৰ্শন কৰি ঘৰলৈ যাম আৰু ঠিক আছে আজিলৈ ইমানেই